নমস্কাৰ, এই মুহূৰ্তত এক অতি গুৰুত্বপূৰ্ণ খবৰ যে পুনৰ মুকলি হ'ল RRB গ্ৰুপ ডি 2 লাখতকৈ অধিক ভেকেঞ্চি। আৰু এই পোষ্টবিলাকৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, ক'ত এপ্লাই কৰিব আৰু কি ডকুমেণ্ট লাগিব, এজ লিমিট কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব আৰু আপোনালোকে এই পোষ্টত জইন কৰাৰ লগে লগে চেলাৰী কিমান পাব, সকলোবোৰ সবিশেষ এইটো ভিডিঅ'তে জনাম। আৰু সেই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিব। আৰু লগতে আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব। তো পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। RRB ৰিক্ৰুইটমেণ্ট 2024 ভেকেঞ্চিজ 2 লাখ প্লাছ এপ্লাই অনলাইন। আপোনালোকে দেখা পাইছে যে মুঠ পোষ্টত 2 লাখতকৈ অধিক পোষ্ট আছে। ইয়াত ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যনটোৰ নাম আছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, পোষ্ট নেম RRB ৰিক্ৰুইটমেণ্ট। ভেকেঞ্চিজ আছে 2 লাখ প্লাছ। এপ্লিকেশ্যন প্ৰচেছ আপোনালোকৰ জুনতে হ'ব আৰু মোড অফ এপ্লিকেশ্যন হ'ব আপোনালোকৰ অনলাইন হ'ব। RRB ৰিক্ৰুইটমেণ্ট চেলাৰী হ'ব আপোনালোকৰ পোষ্ট ৱাইজ, আপোনালোকে যিটো পোষ্টত জইন কৰিব সেই পোষ্ট ৱাইজ আপোনালোকৰ চেলাৰী দিয়া হ'ব। আৰু আমাৰ জব লোকেশ্যন ইণ্ডিয়াতে হ'ব। আৰু ইয়াৰ অফিচিয়েলি ৱেবছাইট দিয়া আছে indianrailway.government.in। ইয়াত গুজৰাট মেট্ৰ' ৰেলৱে কৰ্পৰেশ্যনৰ LTDত আপোনালোকৰ পোষ্ট আছে, জেনেৰেল মেনেজাৰৰ পোষ্ট আছে। তাৰপিছত DFCCILত আপোনাৰ জেনেৰেল মেনেজাৰৰ পোষ্ট আছে, য'ত ST and SCৰ ভাৱে আছে। তাৰপিছত আছে RLDAৰ এক্সিকিউটিভ ডাইৰেক্টৰ দিল্লীত। তাৰপিছত আছে কণ্টেইনাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, ইয়াত আপোনালোকৰ গ্ৰুপ জেনেৰেল মেনেজাৰ, তাৰপিছত SR জেনেৰেল মেনেজাৰ, তাৰপিছত ইয়াত এইটো দিল্লীত হ'ব আপোনালোকৰ। আৰু এই সম্পূৰ্ণ ভেকেঞ্চিটো আপোনালোকে ক'ত পাব মই দেখাই আছোঁ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ গুগল এপটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ লগে লগে আপোনালোকে www.indianrailway.government.in recruitment 2024 বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ফাৰ্ষ্ট ৱেবছাইটটো যিটো আহিব আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত অলপ স্ক্ৰল কৰি চাব যে ইয়াত সম্পূৰ্ণ ধৰণৰ ভেকেঞ্চি আপোনালোকে ইয়াত পাই যাব। ইয়াত অৰ্গেনাইজেশ্যনটোৰ নাম দিয়া আছে, ছাৰ্ভিচ দিয়া আছে, পোষ্ট নেম দিয়া আছে, পোষ্টৰ সংখ্যা কিমান আছে সেইখনো দিয়া আছে, আৰু কেই তাৰিখত ইছ্যু হৈছে সেইটোও দিয়া আছে। লগতে আপোনালোকে কিমান তাৰিখলৈকে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব সকলো দিয়া আছে। তো আপোনালোকে এনেদৰে এই বিভিন্ন ধৰণৰ পোষ্টবিলাকৰ বিষয়ে আপোনালোকে গম পাব পাৰিব। আৰু লগতে যিটো পোষ্ট আপোনালোকৰ ভাল লাগে সেইটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।